हेलो दोस्तों वेलकम टू पाहटेक। आज आमी देखाम सहज पोर्टेलर परा केनेকৈ एक्सिस बेंकर CSP लব पारे। हालांकि इमान दिन नासिल किन्तु আজি देखाम मैं केनेকৈ लব पारि। प्रथमे सहज आईडी तो लगइन कर लब। आज अकल सहज आईडी नाई हेते डिस्क्रिप्शनत लिंक दिया থাকিব क्रिएट कर लब पारे। एते देखे आछे एक्सिस बेंकर कामिंग सुन বুলি देखाइছে बैंकिंग करस्पन्डेंट BC पॉइंट ठीक है। ये कामिंग सुन बुल देखाइছে। हालांकि किछुदिনৰ ভিতৰতে लाइव होवार सम्भावना आछे बा लाइव हब। एते आमी আজি स्टेप बाय स्टेप देखाम केनेকৈ CSP तो BC पॉइंट लब पारि। तो डायरेक्ट BC पॉइंट कोनो ऑनलाइन बैंकिंग নহয় BC पॉइंट। और जिসকলে এই বেংক লব বুলি আশা কৰি আছে ইয়াৰ পৰা এপ্লাই কৰিব পাৰে বা আমাকো হোৱাটসঅ্যাপ কৰি এই বেংকৰ সুবিধা লব পাৰে। ঠিক আছে, গতিকে আমি যাও কেনেকৈ এই বেংকৰ CSP লব পাৰি হেতু জানো আহক। প্ৰথমতে এতে দিয়া আছে চাওক কামিং সুন বুলি দেখাইছে। এতে কি হয় একাউন্ট ওপেনিং এপস লোন ইত্যাদি আহে আৰু বহুতো সার্ভিস আছে এই সহজ পোর্টেলত। যি কি নহওক সকলোবোৰ একেলগে ডিসকাস কৰা সম্ভৱ নহয়। আজি আমি কেনেকৈ এক্সিস বেংক CSP লব পাৰি সেইটো বিষয়ে আজি ডিসকাস কৰিম। প্ৰথমে ফার্স্ট স্টেপত যদি আপোনালোকে যায় তলত চাওক এক্সিস বেংকৰ যেটো কামিং সুন বুলি এডভাৰটাইজ আছে তলত সহজ কেয়াৰৰ নাম্বাৰ আছে হেতু কন্টাক্ট কৰিব পাৰে বা বেংকিংত গৈ एक्सिस बैंक বুলি আছে তাতে ক্লিক কৰিলে আমাৰ এটা অপশন খোলা খাই যাব। এতে স্টেট ডিস্ট্রিক্ট পিন কোড আৰু ব্রাঞ্চ নেম মাৰিব লাগিব। মাৰাৰ পিছত সিলেক্ট কৰাৰ পিছত পে ফিছত গলে ইয়াত লেখা আছে ইউ আৰ নাও ব্রিং রিডাইৰেক্ট টু পেমেন্ট। এটা মানে সিম্পলি লেখা আছে যে যেটো পেমেন্ট তুমি কৰিবা হেতু আৰু রিফান্ডেবল নকৰে, মানে রিফান্ড নকৰে। পে কৰাৰ পিছত আৰু ঘূৰাই নিদিয়ে পইচাটো। ইয়েস মাৰিলে এতে এটা পে কৰিব লাগিব দেখাইছে 10,000 টাকা পে কৰিব লাগিব। 10,000 টাকা পে কৰাৰ পিছত আপোনাৰ কেদিন পিছত বেংকৰ পৰা ফোন আহিব বা সহজ পোৰ্টেলৰ পৰা ফোন আহিব। ফোনৰ পিছত আপোনাৰ ডিটেইলছ বিলাক ল'ব আৰু এনেকৈ BC পইণ্টটো দিয়ে। আর আপোনালোকে যদি ইয়াতে ভৰকা নাপায় ডাইৰেক্ট আমাৰ লগতো কন্টাক্ট কৰিব পাৰে। এনেকৈ আপুনি BC পইণ্টটো পাব পাৰে। ঠিক আছে, নেক্সটত আপুনি যেটো কথা কম এটো এই কেদিনলৈকে নাছিল BC পইণ্টটো। এতিয়া 2022ত লঞ্চ হৈ আছে। এতিয়াও লাইভ হোৱা নাই যদিও লাইভ অতি সোনকালে লাইভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে ইচ্ছুক আছে সিহঁতে অতি সোনকালে লব পাৰিব। আজিৰ ভিডিও এইখিনিকে। ভাল লাগিলে সাবস্ক্রাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্রাইব আৰু শেয়াৰ কৰিব।